নমস্কাৰ, মই আতিকুৰ ৰহমান আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল ইউনিক অসম। তো একদম আন্ধাৰ হৈ আছে। মই জেকেটটো পিন্ধিলোঁ ৰ'ব। হেল্ল' গাইজ, তো এতিয়া বাজিছে 4:50। তো এই 4টাত উঠছোঁ, একদম আন্ধাৰ হৈ আছে কাৰণ আমি গৈ আছোঁ পিকনিক। তো ড্ৰেছ কৰোঁ, চব দেখাই আছোঁ। ফাইনেলি আমি ওলাই আহিলোঁ। আমাৰ মুখগেলা দেখা নাই কাৰণ আন্ধাৰ হৈ আছে। তো দেখাই আছোঁ অতি শীঘ্ৰে দেখাই আছোঁ। ফাইনেলি আহি পালোঁ কলেজ। তো চব চলিগেলা আহি পাইছি। এখেতে ইও আছে ইফালে আঞ্চলিক জুনিয়ৰ কলেজৰ, মানে এখন ডাঙৰ আজি যাই কিনে তাণ্ডৱ হ'ব মুঠতে। আৰু এইখন বাছ দে ইয়াৰ চাই আছো গাড়ীত। তো একদম হাল্লা হৈ আছে। এইফালে বাছৰ আগত লাগি গ'ল পোষ্টাৰ আৰু বাছৰ ভিতৰত হাল্লা হৈ আছে, একদম হাল্লা। হৈ গ'ল, কি ক'ব? আৰু আমি ক'ত যাই আছোঁ কোৱা নে নহয়, একদম ড্ৰাইভাৰৰ লগত বহি দিছোঁ। আমি গৈ আছোঁ নাকাচিগং হৌৱা। আৰু এয়া আমি হাজো পালোঁ, একদম গৈ আছোঁ দেই আৰু পিছফালে পূৰা হাল্লা হৈ আছে। আৰু আমি এয়া পালোঁ শৰাইঘাটৰ ব্ৰিজ। সকলোৱে পূৰা চিঞৰি আছে। ৰ'ব মিউজিক পিছত শুনিব। এতিয়া আমি অলপ টাইম ৰখিলোঁ, কিয় জানানা, এটা চলু হৈ ভাই আছে আৰু সকলোৰে তাৰমানে 1 নম্বৰটো লাগছি। আৰু এইফালে আমাৰ মইদুল ভাই আছে। কাবাৰ যদি 2 নম্বৰ লাগছি, কাবাৰ 1 নম্বৰ লাগছি। হিংকে সেইকাৰণে এজন বন্ধু আহিছে আৰু বলক আৰু মিউজিক শুনো। ৰ'ব মিউজিক পিছত শুনি থাকিব। আমি ফাইনেলি আহি পালোঁ এয়া নাকাচিগং হৌৱা। তো বহুত শিল গাইজ, আৰু আজি বহুত মানুহ হৈছে। মই গম পাইছে নেকি চবে? তো দে আমি অলপমান ফুৰি লওঁ। আৰু এইফালে চাওক গাইজ, পানী যিটো স্পীডত আহি আছে একদম বেলেগ। আৰু এইফালে আমাৰ কেমেৰামেন আছে, ফটো তুলি আছে দে আৰু ওপৰৰ পৰা যে দেখাইছিলোঁ সেইখিনি ঠাই আহি পালোঁ। পানী যিটো স্পীডত আহি আছে আৰু যিটো আৱাজ, মই আপোনালোকক ফিলটো দিব পৰা নাই মোবাইলত, কিন্তু মই নিজে পাই আছোঁ। আপোনালোকে আহিলে পাব। গাইজ এটা পানীৰ দাম কেই টকা? এটা পানীৰ দাম 30 টকা। এই বটল এটাৰ দাম আমাৰ তাতে যিটো 10 টকা, যিটো আমাৰ বটলৰ দাম মানে 30 টকা, মানে হাফ লিটাৰ। সেইকাৰণে তাৰমানে পানী চানী নাখাওঁ আমি, এনে থাকিম মানে এনে ভালে আছো আমি। পানী আনছো লগত নিজৰ পানী খাম আমি, নিজৰ পানী খাম। 30 টকা 30 টকা। তো খাবি না নাখা? আৰু এটা হিলত খালি, আৰু এটা হেলত দাম তোমাৰ তাতে 60 টকা, ইয়াতে 70 টকা লাগে। আৰু আমি সেইফালে ফুৰি থাকোঁতে এইফালে খাবৰ হৈয়ে গ'ল। আমাৰ লগৰকেইটা বহিলে আৰু ফাইনেলি মই ভকাটোৰো বহি গ'লোঁ আৰু খাবলৈ। আৰু এইফালে চব বহি গৈছে। মই ছোৱালীৰ কাষতে বহিছোঁ আৰু জেগা নাপালোঁ দে ষ্টাৰ্ট হৈ গ'ল। আমি এতিয়া ঘৰৰ পিনে উভতো চব উঠছি। এই কণমণি আছে, হাই কৈ দি। তো আমি এতিয়া ঘৰৰ পিনে যাম ন? কি ঘৰৰ পিনে যাবলৈ ওলাইছোঁ তো এতিয়া এটেণ্ডেঞ্চটো ল'ব, চব আহিছি না নাই চলি, কোনোবাটো ৰৈও যাব পাৰে। সেইটোৱে আমি চব এতিয়া হাজত হোটেলত সোমাইছোঁ, লখিমী হোটেল। তো আমাক লৈকে আকৌ আহিবা নাই, এই তাত আহি পাইছি।
এয়া সাবস্ক্রাইব করে দিব থ্যাংক ইউ আপনি কিবা ক'ব নেকি নাই মোৰ এনেকুৱা আমি ডেন্স কৰি কেতিয়া কলেজ আহি পালোঁ গমকে নাপালোঁ। তো আজিৰ দিনটো বহুত ভাল লাগিল। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব, আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে দেখুৱাই দিব। তো বাই বাই। আৰু এটা লাষ্ট কথা যে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব প্লিজ। 500 ছাবস্ক্ৰাইব কৰি দিয়ক সোনকালে। তো বাই বাই, জয় অসম।